হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ প্ৰথম মিনি ব্লগলৈ সকলোকৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকক যোৰহাট জগন্নাথ মন্দিৰটো দেখাব বিচাৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এইটোৱেই হ'ল চিনামাৰা জগন্নাথ মন্দিৰ। আৰু মন্দিৰটো থকা জেগাডোখৰ চিনামাৰা বুলি জানো, কিন্তু আপোনালোকে যদি জানে ক'ব। মই লখিমপুৰৰে হয়। মই মাহী ঘৰত আহোঁতেহে আহিছোঁ মন্দিৰটোলৈ। আৰু এয়া হ'ল মন্দিৰটোৰ গেটৰ ওচৰত। কিমান সুন্দৰ পৰিৱেশ চাওকচোন, কিমান সুন্দৰ পৰিৱেশ। গেটখন ইমান ধুনীয়াকৈ সজাইছে আৰু ভিতৰত সোমাই গ'লেতো বহুত ভাল লাগে। ইয়াতে প্ৰথম গেট পায়ে ধূপ জ্বলাব পাৰি। চাওক, সকলোৱে ধূপ জ্বলাই আছে। এতিয়া যাওঁ ব'লক গেটৰ ভিতৰলৈ। গেটৰ ভিতৰত পোৱাৰ পিছতে এনেকৈ দেখিব আপোনালোকে, আৰু সকলোৱে চেলফি লৈ আছে। চাওক, আৰু বাহিৰৰ পৰিৱেশটোতো ক'বই নোৱাৰোঁ, ইমানেই ভাল লাগিছে মানে। এতিয়া যাওঁ ব'লক মন্দিৰটোৰ ভিতৰলৈ। চেলফি লৈ যে আছে দেখিছে ন, এখনেই হ'ল ভিতৰৰ মেইন দৰ্জাখন। তাতে পূজা কৰা হয়। এতিয়া যাওঁ ব'লক মেইন দৰ্জাখনৰ ওচৰলৈ। ইয়াতে পূজা কৰা হয়। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।